মূৰ্খ অধ্যক্ষ অসমৰ এই মূৰ্খ অধ্যক্ষই কৈছে যে আপোনালোকে যদি কাৰেণ্টৰ বিল দিব নোৱাৰে गुबुन हारिया आंथ' मिनिनोसो ओंखारदों आरोना आरो दुखुबो मोनदों गुबुन हारिया जोंनि बर'खौ जोंनि बर' लिडारखौनो मूर्ख होनलायनो हानाय ना आरो जोबोद लाजिनांथाव थ' लोगोफोर सोरबायदि मानसिखौ मूर्ख होनदों बिथाङा नोंथांमोना मोजाङै खोनासंनानै लादो आरो जायफ्रा एसामिस गोरों बिथांमोना बांसिनै साबसिनै बुजिनो मोनगोन थ' बिदिब्ला भिडिअखौ स्टार्ट खालामदोनि মূৰ্খ অধ্যক্ষ অসমৰ এই মূৰ্খ অধ্যক্ষই কৈছে যে আপোনালোকে যদি কাৰেণ্টৰ বিল দিব নোৱাৰে আপোনালোকে গছৰ তলত বহিব লাগে আপুনি ক'ত বহি আছে মূৰ্খ बिथाङाबो मा बाथ्रा सावरायनानै लाखो माबानो कारेन्ट बिल होनो हायाब्लानो माबा दंफां सिङाव जिरायनानै बार लानांगौ जाहैदों थानांगौ এই উন্নয়নৰ কাম হৈছে না নাই ঘৰৰ নিচিনা দৌৰি তেখেতসকলে সমষ্টিয়ে কাম কৰাৰ দায়িত্বটো তেখেতসকলৰ কিন্তু আজি তাৰিখত তেওঁলোকে এচি ৰুমত বহি আছে আৰু এচি ৰুমত বহি ৰাইজক মাধৱ মাৰ দি আজি মানে বিদ্যুতৰ বিল বঢ়াই আছে আৰু এজন অধ্যক্ষ যিজন অধ্যক্ষ মূৰ্খ অধ্যক্ষ অসমৰ এই মূৰ্খ অধ্যক্ষই কৈছে যে আপোনালোকে যদি কাৰেণ্টৰ বিল দিব নোৱাৰে আপোনালোকে গছৰ তলত বহিব লাগে আপুনি ক'ত বহি আছে মূৰ্খ আপনি গছৰ তলত বহক আপোনাক কোনে বনাইছে আমি ভোটাৰসকলে বনাইছো আপুনিও এজন মেম্বাৰ হয় 5 বছৰৰ কাৰণে ইয়াৰ কাৰণে আপোনাক আমি কৈছো আপুনি সংকিত হৈ ৰাইজৰ মৰ্যাদা হিচাপত কথা কওক আপুনি মাত্ৰ নেতা হলে নহব আপোনাক আমি বনাইছো ভোটাৰসকলে বনাইছো ইয়াৰ কাৰণে ভোটাৰসকলৰ মানুহ হিচাপে সন্মান কৰি তেওঁলোকক কথা ক'ব লাগে এইখিনি উনিকে দিছো যদি তেখেতৰ কথা কোৱাৰ লাইন লিমিট নাই তেখেতৰ যদি ৰাস্তা নাই তেতিয়াহ'লে আমাৰ লগত আহক আমি ধুনীয়াকৈ তেওঁলোকক শিকাম ৰাজনীতি কি বস্তু তেওঁলোকে শিকিবলৈ বহুত বাকি আছে মাত্ৰ তেওঁলোকে ৰাইজক প্ৰলোভন দি আজি ভাৰতবৰ্ষ স্বাধীন হোৱা 76 বছৰ হৈ গ'ল আৰু 76 বছৰেদি মাত্ৰ ভোটাৰসকলক গোলাম বনাই আহিছে এই গোলাম সৃষ্টিটো এই গোলাম ব্যৱস্থাটো